হয়, ভাল খবৰ। আমাৰ গোসাইগাঁৱত এটা স্কিম পকেটত আনিছে আৰবান ডিপাৰ্টমেণ্টৰ পৰা। এটাটো হ'ল আমাৰ তাতে ইৰিগেশ্যন প্ৰটেকশ্যন আৰু বিউটিফিকেশ্যন, আৰু ইয়াত আমাৰ চোৱাৰ দোকান গাহৰি দোকানত মাৰ্কেট ছেট 19 লাখ চামথিং, এইটো চেম এমাউণ্টটো। এইটো কাম আজি কিবা কি কয় আধাৰশিলা কৰা হ'ল। ভাল খবৰ, কাৰণ 5 বছৰ ইউ পি পি চৰকাৰৰ কোনো কাম হোৱা নাই ইয়াত। আমাৰ গোসাইগাঁও টাউন হিচাপে খুব মানে বেয়াকৈ ড্ৰেইন হওক ৰাস্তা হওক এইটো বেয়া একদম অৱস্থা আছে। গতিকে আমাৰ চৰকাৰ এতিয়া আমি গোসাইগাঁও টাউন মিউনিচিপাল সমিতি আৰু আমি ইয়াত হোমমিস্ত্ৰী হয় গতিকে আমি মিলিজুলি আলোচনা কৰি আমাৰ গোসাইগাঁও টাউনটো কোনপিনে কি হৈ আছে সেইবিলাকো ডেভেলপ কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ, আৰু ইতিমধ্যে কাম চলি আছে। আৰু আমাৰ বাজেট জুলাই 27-28 হ'ব। এই বাজেটৰ পিছত ছেপ্টেম্বৰৰ ভিতৰত আমাৰ গোসাইগাঁও টাউনত বহুত আৰু কাম হ'ব। টিবি ৰোডটো আমাৰ ডিভাইডাৰ হ'ব, আৰু ৰাস্তা ঘাট আৰু ড্ৰেইন, আৰু ইয়াৰ আমাৰ টাউন ভিতৰত বহুত মানে নাইকিয়া হৈ গৈছে। এইবিলাকত আমি আলোচনা কৰি ব্যৱস্থা কৰিম।